কুটুমহত মই এতিয়া আছোঁ বৰ্তমান নতুন গাঁৱত। এয়া দেখিছে নহয় এইখন দলং, মানে শৰাইঘাটৰ দলঙৰ নিচিনা আমি ইয়াতে থিয় হৈ আছোঁ। আৰু লগতে তহঁতক চবকে দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মাগুৰী বিল। এয়া চাওক কি সুন্দৰ লাগিছে এই দলঙৰ কাষতে। আৰু আটাইতকৈ বাও লাগিছে জাননে এই কহুৱা বনখিনি, লগতে মানে গৰুকেইটা কেনেকৈ ঘাঁহ খাই আছে। এয়া আৰু তহঁতি চবে আহিলে এই দলংখনত চেলফি একপি নুঠাকৈ নাযাবি কিন্তু দেই, বহুত ধুনীয়া লাগিব মানে। এয়া চাওক না এইফালে এইফালে এনেকৈ গৈ। সন্তোষ যা কেনেকুৱা লাগিছে ক? একদম মজা মজা লাগিছে ন? এয়া আমি এতিয়া যাম বাগজানলৈ। বাগজানত মানে আগতে অইলৰ খাত জুই লাগিছিলে, তালৈ যাম আৰু কেনেকুৱা পৰিস্থিতি হৈছে সেইখিনিকো তহঁতক দেখুৱাই দিম দেই। এই দলংখনৰ পৰাই যাম, বেছি দূৰ নহয় 2 কিলোমিটাৰ। সেয়া আৰু এতিয়া এই দলংখন মানে এৰিবলৈ মন যোৱা নাছিলে আৰু তথাপিতো গৈ আছোঁ মানে এই ৰাস্তাটোৰ ফালে। এই ৰাস্তাটো সেউজীয়া পথাৰৰ মাজেদি বিলৰ মাজেদি গৈ আছোঁ। আৰু বন্ধুসকল ইয়াতে লিখা আছে নিষিদ্ধ এলেকা। বৰ্তমান আমি এতিয়া থিয় হৈ আছোঁ এই নিষিদ্ধ এলেকাৰ। ক'ত গম পাইছেনে? বাগজানত। তহঁতক চবকে দেখুৱাই দিম এই বাগজান এলেকাটো কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে বৰ্তমান। আমি 2 বছৰ পিছত আহিছোঁ। এই এলেকাটো গোটেইখিনি ফেঞ্চিং মাৰি থৈছে মানে যাতে কোনো সোমাব নোৱাৰে। আৰু জাননে বন্ধুসকল এই জেগাটো মানে ফেঞ্চিং মাৰি ৰখা হৈছে যাতে কোনো সোমাব নোৱাৰে এই জেগাখনত। মানে কি হ'ল এই জেগাটোত যদি কোনোবাই যদি সোমাই যায় কাৰোবাৰ হয়তো বিপদজনক হ'ব পাৰে, সেইবাবে এই জেগাটো নিষিদ্ধ এলেকা হিচাপে ৰখা হৈছে। আগতে মানে কেনেকুৱা আছিলে তেলৰ খাতটো সেয়া তহঁতক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে তেলৰ খাতটো বাগজানৰ, আৰু কেনেকৈ জুই লাগিছিলে সিদিনাখন এনেকেই জ্বলিছিলে মানে 2 বছৰ আগৰ কথা ক'বলৈ লৈছোঁ। এয়া হৈছিলে বাগজান, আৰু এতিয়া খুব ধুনীয়াকৈ সেউজীয়া গছ গছনিৰে ভৰা। আৰু এনেকুৱাই এটা আছিলে মানে তেলৰ খাত, সেই তেলৰ খাতটোৱে গোটেই বাগজান জ্বলাই পেলালে। চাওক এতিয়া আমি বাগজানত আছোঁ, তাৰমানে এই জেগাবিলাক যে চব জ্বলি গৈছিলে মানে এটা সময়ত। আমি 2 বছৰ পিছত আহিছোঁ তো, সেইটো কাৰণে আমি চাবলৈ আহিছোঁ তাৰমানে কেনেকুৱা পৰিস্থিতি হৈ আছে, কেনেকুৱা কি চলি আছে ইয়াতে। আৰু গোটেই গছ গছনি এইবিলাক মানে গোটেইবিলাক জ্বলি গৈছিলে মানে। বাগজানৰ জুইকুৰা যেতিয়া জ্বলিছিলে তেতিয়াৰ মানে আমি আহিছিলোঁ এইবিলাক মানে একোৱেই নাছিলে। এতিয়া মোৰ লগত আছে বৰ্তমান সন্তোষ কাই। চাওক না বন্ধুসকল কি ধুনীয়া সেউজীয়া পথাৰ, সেউজীয়া গছ গছনিৰে ভৰা। আজি এনেকুৱা ধৰণৰ হৈ গৈছে বাগজান এলেকাটো আজি 2-3 বছৰ পিছত। সন্তোষ কাই ক'ব আচলতে কি হৈ আছিলে ইয়াতে? তো আগতে 2-3 বছৰ আগতো পূৰা অইলত জুই জ্বলি চব ছাই হৈ গৈছিলে। এতিয়া ওলাইছে ভালকৈ, এইবিলাক এতিয়া দেখিলেও ভাল লাগিছে। আগৰ পৰিস্থিতি নাই এতিয়াতো বহুত ধুনীয়া হৈ গ'ল। ৰাস্তা পদূলি ভাল হৈ গ'ল, জেগাও চব ভাল হৈ গ'ল, চায়ো ভাল লাগিছে এতিয়া। সন্তোষ কাই এতিয়া ক'লৈ যাম আমি এতিয়া গৈ আছোঁ কটেজটোলৈ চাবলৈ, চাওঁগৈ কেনেকুৱা। এতিয়া আমি কটেজটোলৈ যাম, কেনেকুৱানো কটেজ সেইটোকে চামগৈ তাৰমানে। আকৌ কটেজটো চাগ বন্ধ, আমিনো কেনেকৈ সোমাং বাৰু, ঘূৰিয়ে যামগৈ বল। এয়া হৈছে বালি চাপৰি জেগা, কটেজটো কাষতে আছে। এই জেগাটোত ঘূৰি ফুৰিলে কিন্তু মজা লাগে, ধুনীয়াকৈ দেখুৱাইছোঁ তহঁতক। আৰু এতিয়া বৰ্তমান উঠি আছোঁ মানে বুট নাও। এয়া হৈছে আমি সৰুতে কৈছিলোঁ মেচিন নাও। এইখন দেখিছে নহয় খুব ধুনীয়াকৈ ইয়াতে সজাই পৰাই থৈছে। আৰু এয়া দেখিছে নহয় এইখন হৈছে বুট নাও। চব মানে ফেচিলিটি দিছে ইয়াতে, খোৱা বোৱা আদি কৰি। এইখন ফটোখন দিছে। অকণমান আমি ভিতৰলৈ সোমাই যাম আৰু তহঁতক চবকে দেখাই দিম দেই। আমি এইফালে এনেকৈ গৈ উঠি যাম এই নাওখনৰ ভিতৰলৈ, আৰু এইয়া ওপৰলৈ গৈ পেলাই ইয়াতে বহিব পাৰে, চাহ তাহ খাব পাৰে, সকলো ব্যৱস্থাখিনি ইয়াতে আছে মানে। এইখনে হৈছে ব্ৰহ্মপুত্ৰৰ নদীখন। এইফালে যাম, আমাৰ দাদাজী বহি আছে। আপোনালোকৰ ইয়াতে কি পোৱা যায় ন আপোনালোকৰ এই নাওখনত? আমাৰ ইয়াত পোৱা যায় আপোনাৰ ঘোঁৰা চাব পাৰে, মাইগ্ৰেটৰী বাৰ্ডছ চাব পাৰে, তাৰপিছত আপোনাৰ কেম্পিঙো ব্যৱস্থা হৈ যাব, খোৱা বোৱা, ব'টিং
চব ফেচিলিটি পাই যাব। দেখ তহঁতি চবে গম পাইছ নহয়, ইয়াতে বোলে চব ফেচিলিটি পোৱা যায়। দাদা এইকেইটা কি হয়? এইটো হ'ল আপোনাৰ লাইফ জেকেট, ছেফটিৰ কাৰণে। ছেফটিৰ কাৰণে, এইকেইটা হৈছে ছেফটিৰ কাৰণে। নাওখনত উঠিলে পিন্ধি ল'ব লাগে, নহয় জানো? মানে বাই চান্স যদি কিবা এক্সিডেণ্ট নোহোৱাৰ কাৰণে এইটো দিয়া হৈছে। হয় হয়, এক্সিডেণ্ট নহ'বৰ কাৰণে এই বস্তুটো দিয়া হয়, আৰু ইয়াতে ঘূৰিব পাৰিব আৰু সকলোখিনি। আমি এতিয়া বৰ্তমান এইফালে যাওঁ তাৰমানে, আৰু গোটেইখিনি দেখাই দিম তহঁতক। এইফালে এনেকৈ গৈ পেলাই এনেকৈ যাব লাগিব, আৰু বাকীখিনি চাওঁগৈ আৰু। চাচোন চাহ, এনেধৰণৰ ব'টিং নাওবিলাক চাবলৈ মন যায়। ব্ৰহ্মপুত্ৰৰ কাষে কাষে থকা এই নাওসমূহ মানে দুমহলীয়া, তিনিমহলীয়া, ক'ৰবাত নহয় কিন্তু তিনিচুকীয়াতে হয় দেই। ধুনীয়া ধুনীয়া, লগতে ছোৱালীও বহি আছে। আৰু মই এতিয়া ব্ৰহ্মপুত্ৰৰ দিহিঙৰ কাষতে আছোঁ। ইয়াত চাওক না কি সুন্দৰ লাগিছে মোৰ পিছফালে। মই আৰু বাকীখিনি দেখাই দিম, আৰু নদীখনৰ পিছফালে কি কি আছে সেইখিনি অকণমান জুম কৰি কিনি দেখাম আৰু সৌৱা হৈছে ব্ৰহ্মপুত্ৰৰ নদীখনৰ কাষতেই মানে গছ গছনিৰে ভৰা সিফালে এখন গাঁও আছে নেকি। আৰু লগতে দেখিবলৈ পাইছোঁ মানে আমি এখন ধুনীয়া মানে ব'টিং নাও গৈ আছে। মই অকণমান জুম কৰি পেলাই মই দেখাইছোঁ দেই। চাচোন চা কেনে মজা। এই নহয়, সৰু নাওহে হয় এখন, কিবা গৈ আছে, মাছ ধৰা মানুহ হ'ব পাৰে দেই। মজা মজা। এই জেগাবোৰত আহিলে সঁচাকৈ খুব ভাল লাগে, আৰু এই জেগাবোৰ দেখি পালে কিন্তু আপোনালোকেও আহিবলৈ মন যাব, আৰু আহিব এই জেগাটোত। সঁচাকৈ এই জেগাটো বেছি দূৰ নহয়, তিনিচুকীয়াতে হয়, নতুন গাঁও। এয়া হৈছে নদীখনৰ কাষতে, আৰু ব্ৰহ্মপুত্ৰৰ হয়, ব্ৰহ্মপুত্ৰৰ নদীখনৰ কাষতে আপোনালোকে আহিব, আৰু খুব মজা লাগিব।